নমস্কাৰ বন্ধু বান্ধৱীসকল ONGCৰ ফালৰ পৰা বৃহৎ নিযুক্তি মুকলি হৈছে মুঠ পদ মুকলি হৈছে 3614টা আৰু অসমতো বহুকেইটা পদ মুকলি হৈছে ইয়াত আপোনালোকৰ বাবে অফিস এসিস্টেন্টৰ লগতে বহুকেইটা পদ মুকলি হৈছে এই ভিডিঅ'টো তাৰে ওপৰত আলোচনা কৰিম সেয়ে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব এতিয়া এই ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে চাই লব এই ৰিকুৱাৰমেণ্টখিনি মুকলি হৈছে ONGC এপ্ৰেন্টিছ ৰিকুৱাৰমেণ্ট 2022 ফালৰ পৰা ইয়াৰ আপোনালোকৰ বাবে এপ্ৰেন্টিছৰ পদ মুকলি হৈছে টোটাল পদ মুকলি হৈছে 3614টা এতিয়া চাই লব ইয়াত অসমত কিমান পদ মুকলি হৈছে যোৰহাটত টোটাল পদ মুকলি হৈছে 110টা শিলচৰত 51টা নাজিৰা আৰু শিৱসাগৰত 583টা টোটাল পদ মুকলি হৈছে 744টা এতিয়া চাই লব এই পদখিনিৰ বাবে এজ লিমিটটো ইয়াৰ বাবে আবেদন কৰিব হলে 18 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব আৰু যিসকল SC ST হিয়তে 5 বছৰ যিসকল OBC হিয়তে 3 বছৰ যিসকল PWBD হয় হিয়তে 10 বছৰ যিসকল PWBD OBC/NCL হয় হিয়তে 13 বছৰ আৰু যিসকল PWBD SC ST হয় হিয়তে 15 বছৰ ইয়াৰ বাবে এজ ৰিলেক্সেশন পাব নেক্সট চাই লব কিয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশনটো যেটো আপোনাৰ বাবে একাউন্টেন্টৰ পদ মুকলি হৈছে সেই পদটোৰ বাবে আবেদন কৰিব হলে আপোনালোকে বিকম কৰিব লাগিব আৰু যেটো অফিস এসিস্টেন্টৰ পদ মুকলি হৈছে সেই পদটোৰ বাবে আবেদন কৰিব হলে আপোনালোকে ব্যাচেলাৰ ডিগ্ৰী কৰিব লাগিব যিসকলৰ এনেকুৱা ধৰণৰ কোৱালিফিকেশন আছে হিয়তে এই পদখিনিৰ বাবে আবেদন কৰিব পাৰিব আৰু বাকিখিনি পদৰ বাবে আপোনালোকৰ ITI থাকিব লাগিব যদি আপোনালোকৰ ITI আছে তেতিয়া হলে ডেসক্ৰিপচনৰ লিংকটো ভিজিট কৰি এবাৰ সবিশেষ পঢ়ি লৈ এই পদখিনিৰ বাবেও আপোনালোকে আবেদন কৰি ল'ব পাৰিব এতিয়া চাই লব এতিয়া চাই লব কেইটামান ইম্পৰ্টেন্ট ডেটস দিয়া হৈছে সেই ডেট কেইটা চাই লব ইয়াৰ অনলাইন ষ্টাৰ্টিং হৈছে 27 এপ্ৰিল 2022 চনৰ পৰা লাষ্ট ডেট হৈছে 15 মে 2022 চন আৰু ইয়াৰ বাবে আপোনালোকৰ যেটো ৰিজাল্ট হয় সেই ৰিজাল্টটো ঘোষণা কৰিব 23 মে 2022 চনত এতিয়া চাই লব ইয়াৰ বাবে আবেদন কৰিব হলে আপোনালোকে অনলাইন আবেদন কৰি ল'ব লাগিব আপোনালোকে ডেসক্ৰিপচনৰ লিংকটো ভিজিট কৰি তললৈ আহিলে ইয়াত ক্লিক কৰি আপোনালোকে অনলাইন আবেদন কৰি ল'ব পাৰে যদি ডিটেইলছ এডভাৰটাইজমেন্টটো আৰু এবাৰ পঢ়ি চাব বিচাৰিছে তেতিয়া হলে ইয়াত ক্লিক কৰিব পাৰে আৰু যদি আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব বিচাৰিছে তেতিয়া হলে ইয়াত ক্লিক কৰিব পাৰে সো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া হলে ভিডিঅ'টো লাইক কৰি দিব কিবা প্ৰবলেম থাকিলে কমেন্ট কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মিছ নকৰিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি দিব পাৰে আশা কৰো আজি দিনটো আপোনাৰ শুভ হওক ধন্যবাদ